ये बाबूराव का स्टाइल है रे बाबा কাম কৰিব বহি কেনে টোপনি মাৰি আছে जिंगल बेलवा जिंगल बेलवा जिंगल बेलवा এ ওয়ার্কআউট ৰবা ৰবা ওয়ার্কআউট কৰে এইফালে তো ব্ৰাছে কৰা নাই Hey guys, welcome back to our channel, welcome back to another video. আপোনালোক সকলোকক আমাৰ অন্যতম এটা ভিডিঅলৈ স্বাগতম জনাইছো ইফালে ম্যাডামে হাই আছে ইফালে বহি দেখাই আছে আপোনালোকক এতিয়া সময় হৈছে 10টা বাজিছে আৰু এতিয়া অলৰেডি মোৰ দেৰি হৈছে বাট আজি অলপ দেৰিকে যাম অফিস বিকজ অলপ বজাৰত যাব আছে মাৰ লগত অলপ আৰু বজাৰ কৰিব আছে তো বজাৰ কৰিম আজি হৈছে 24 তাৰিখ আৰু আজি কালি আমাৰ ভিডিওটো কালি আপলোড হ'ব সো হে কাৰণে উইশ ইউ এভৰিওয়ান এ মেৰি ক্ৰিসমাস আজি এডভান্সত উইশ কৰি দিলো তো এতিয়া বৰ্তমান যাম বজাৰত গৈ কিনে অলপ বজাৰ কৰি আহিম তাৰ পিছত ভাত সাত খাম মায়ে ভাত বনাইছে আৰু বনাইছে ফুলকবি সবজিটো ইমানে ধুনীয়া স্মেল আহিছে পুৰা মাংসৰ নিচিনা বনাইছে সো এইখিনি খাই কেনে আৰু পটাপট যাব লাগিব এতিয়া ৰাশ আৱাৰ তো ইয়াতে ৰাতিপুৱাৰ পৰা লিপিকা ইয়াতে বহি আছে ইয়াতে বহুত ধুনীয়া ৰ'দ পৰি আছিল বুলি বহি আছিল চাও ৰাতিপুৱা কিয় উঠা নাই Excuse me, राती पे क्यों उठा रहे आपने? तो मम्मी बोलो जल्दी बोलो जाओ ब्राशो करा नहीं रे ये फाले तो ब्राशे करा नहीं Hey guys, welcome back again. मैं इतिया just অলপ আগতে অফিসৰ পৰা আহি পালো এতিয়া সময় হৈছে 10টা almost 9:30 আহি পাইছো বহুতে আজি বিজি ডে আছিলে তো বিজি ডে থাকোতেও আমি এনে অফিসত বহুত এনজয় কৰিলো বিকজ আজি আছিল ক্ৰিসমাছৰ প্ৰি ক্ৰিসমাছ সেলিব্ৰেশন তো তাতে এটা ইমান ধুনীয়া কেক আনিছে ইমান ধুনীয়া কেক আৰু কেক কাটিং সেৰেমনি হৈছে কেক খাইছো তো অলপ টাইম ওলাইছিলো এইখিনিত তো বৰ্তমান আহি পাইছো ঘৰত এতিয়া আমাৰ মাস্টাৰ শেফে বনাই আছে পনীৰ আনিব দিছিলে তো পনীৰ বনাই আছে পনীৰটো চাও কেনেকে কি বনাই আছে তো তাইও আজিকালি খুব ভাল মানে মাৰ পৰা শিকিছে অলপ আগতে ইমান খানা চানা বনাব নোৱাৰিছিলে বাট এতিয়া মাৰ পৰা শিকি মানে টেষ্টি খানা বনাব ধৰিছে তো এতিয়া যাও কিচেনত যাই চাও কি বনাই আছে তাই এন্ড হিয়াৰ ইজ আৱাৰ ৰান্ধনী আৱাৰ মাস্টাৰ শেফ আৰু এইফালে আপোনাৰ কেৰাহীত আহি আছে পনীৰ আজিও গেছ খতম হৈ গল নেকি আজি নতুন গেছ ও নাই স্টিম কমাই থৈ আছে না তো কি পনীৰ বনাই আছে আজি ও ওয়াও ধনিয়া পাত্তা এতিয়া দি দিলা দেখোন हाँ क्या ये मेरा स्टाइल है ये बाबूराव का स्टाइल है रे बाबा तो याते की मसला दिसा तो गाइज मैं ऑफिसर पर आहि केने मैं अलप फ्री हैंड करिलो माने वर्कआउट करिलो वर्कआउट तो अलप फानी होबो वीडियोत मैं इनक्लूड কৰি দিম আপোনালোকে চাব বাট ইটস আ ভেরি গুড ওয়ার্কআউট আপোনালোকে এটো যদি কৰে 100% 110% শিওর আপোনালোকে যদি ডেইলি কৰে ইউ উইল সি যে আপনার ফ্যাট রিডিউস হয়েছে আফটার ফ্রম দ্য লকডাউন মই আৰু জিমত যোৱাই নাই মই আগতে খুব জিম গৈছিলো আই এম আ জিম ফ্রিক সো আকৌ মই জিম যাম বুলি ভাবিছো কিন্তু টাইম মিলাব পৰা নাই তো বৰ্তমান আমি ৰাতিপুৱা অলপ ৰানিং কৰিম বুলি ভাবিছো আৰু ইভিনিং আহি অলপ মই ফ্রি ওয়ার্কআউট কৰিম সো ওয়ার্কআউটটো চাব ফানি হয় বাট ইটস ভেরি গুড ফর হেলথ তো এইভাবে আপনি যদি বহুত ঠান্ডার পড়ায় 10 বার মান করলে গরম হয়ে যায় বডিটো পুরা ঠান্ডা কম লাগে and this is a very good exercise for burning your fats বহুত হকত হইছো
আৰু এতিয়া আকৌ ইটছ টাইম টু গেট বেক ইনটু দ্য শেপ অলপ আগতে বিকাশে ৱৰ্কআউটৰ বহুত লেকচাৰ দি আছিলে ন এতিয়া চাব সি খাই আছে বুম খাব পাৰে সি খাই আছে মই দেখাই আছোঁ ৱৰ্কআউট ৰবা ৰবা ৱৰ্কআউট কৰে আৰু আমাৰ ইয়াতে প্ৰ' চেফে পুৰা চাউল পেলাই দিছিলে এতিয়া উঠাই আছে এটা এটাকে প্ৰ' চেফে ইয়াতে কুকাৰত হেৰি বনাব ৰাইচ বনাব বিকজ প্ৰ' চেফে ডেক্সিত ভাত বনাব নাজানে ইয়াতে আধা পেলাইছিলে সেইকাৰণে আকৌ উঠাই দি আছিলে আৰু দোস্ত মই মানে হয় মই পকৰি খাইছো বাট অলপ দুটা মানে খাইছো 2 পিচ খাইছো আৰু বেছি খোৱা নাই আৰু এতিয়া মই ভাবি লৈছো এবাৰ যদি ভালকে মই ডায়েট ষ্টাৰ্ট কৰি দিওঁ আগৰ নিচিনা নাই মই সঁচাকে মই যেতিয়া ডায়েট ষ্টাৰ্ট কৰি দিম উইথ এ প্ৰপাৰ জিম মানে জিম যেতিয়া মোৰ ৰেগুলাৰ হৈ যাব তেতিয়া ইউ কেন সি দ্য ৰিজাল্ট জাষ্ট বি উইথ আছ এণ্ড ডেফিনেটলি ইউ উইল সি দ্য ৰিজাল্ট মাই ট্ৰান্সফৰ্মেশ্যন পাক্কা এতিয়া বাজিছে ৰাতি পুৰা 12:05 আৰু বাহিৰত পুৰা বম ফুটিছে গছ আজি কি হয় বৰদিন আৰু মেৰি ক্ৰিছমাছ গাইজ পুৰা 12টা বাজিলে আৰু পুৰা এইফালে বম ফুটি আছে এইফালে মানে আমাৰ মেঘালয় পৰে তো মেঘালয় পৰে এইফালে পুৰা খ্ৰীষ্টিয়ান মানুহ থাকে পুৰা বম ফুটি আছে প্ৰে ডেট আমাৰ চেনেলটো চলক ভালকে আপোনালোকৰ ছাপোৰ্ট বহুত লাগিব প্লিজ 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 ৱাচ আৱাৰ ভিডিঅ'জ আমি বহুত মেহনত কৰি আছো মেহনত মানে তুমি মেৰি খ্ৰীষ্টমাছ কোনে দিছে গ্ৰুপত দিছে আমাৰ মিন্ট্ৰা গ্ৰুপ মই অলপ কাম চাম কৰিম তাৰপিছত জিংগল বেলুৱা বাজেলা কি কয় মানে হোৱাইট দাড়ি মই বাকীখিনি নাজানো ময়ো সেইখিনিয়ে জানো জিংগল বেলুৱা বাজেলা দাড়ি বুড়ুয়া ঝোলা লেকে আवेल বাহে জিংগল বেলুৱা তো আমি অলপ আগতে ভাত চাত খালোঁ আৰু এতিয়া মই বহি আছোঁ ইয়াৰ কাম চলিব 1 বজালৈ কাম কৰিব আৰু গাইজ মই যে পনীৰটো বনাইছিলোঁ বহুত টেষ্টি হৈছিল সবে খাই বনালো মই সি এনেই নাম লয় সি বনাইছে আৰু তোমাৰ পেণ্টটো ইমান চুটি বন্ধ কৰে এইটো বিকাশে মই কাম কৰিব বহি কেনে টোপনি মাৰি আছে সদায় এনেকুৱা কৰে তো ফ্ৰেণ্ডছ এতিয়া বাজিলে 1:15 এতিয়ালৈকে তাৰ কাম শেষেই হোৱা নাই আৰু কিমান টাইম লাগিব মই ইমান টোপনি ধৰিছে মানে গধূলি টাইমত আনদিনা মই শুওঁ আজি শোৱা নহ'লে সেইটো কাৰণে আৰু এতিয়া পুৰা টোপনি নিচিনা আহি আছে তো হৈ গ'লে আৰু যাওঁ আৰু তো কোৱা কিবা অলপ টাইমটো টোপনি মাৰিয়ে থাকিলা ইমান সময় অলপ টোপনি আহি যায় মানে কি হয় ভাত খোৱাৰ পিছত এনেকা ভাতটো এনেকা কাম কৰে যেন ট্ৰেংকুলাইজাৰ আৰু পুৰা নিচা টাইপ লাগি যায় কিবা কৰি আছিলে মই ভিডিঅ'ত চাইছোঁ আৰু ইমান হাঁহি উঠিছে মোৰ নিজৰ চাই কিনে প্লিজ চাব এইখিনি পাৰ্ট আৰু মই অকল আজি বুলিয়েই নহয় মই যেতিয়াই টোপনি মাৰে মই এনেকৈ ভিডিঅ' বনাই থৈ দিওঁ এনেকুৱা বহুত আছে মোৰ তাত খালি টোপনি মাৰি থাকে একদম ধুনীয়াকৈ বহি লৈ কেনে কেতিয়াবা মই শুই থাকোঁ আৰু ই বাহিৰত কাম কৰি থাকে আৰু মই ভাবোঁ মাতবোৰ নাইকিয়া মানে তাৰতো ননষ্টপ ফোন আহি থাকে ন মাতবোৰ নাইকিয়া হৈ গৈছে মানে মই গম পাই যাওঁ টোপনি মাৰি আছে আৰু মই লাহেকৈ দৰ্জাখন খুলি কিনে ওলাই আহি চাওঁ পুৰা টোপনি মাৰি থাকে যোৱাকালি ৰাতিও একেই কৰিছে সি 5টা বজালৈকে লেপটপ আগত লৈ কেনে আৰু পুৰা লাইট চাইট অন আৰু পুৰা 5টা বজাত চাইছোঁ মই অলমষ্ট মানে
বাহিৰত গাড়ীৰ মাত চাত শুনা পাই আছোঁ অলপ চলপ কিন্তু পোহৰ হোৱা নাছিলে বাহিৰত চাইছোঁ পোহৰ হোৱা নাই আন্ধাৰ হৈ আছিলে পুৰা তো টোপনি তাৰপিছত মাৰিছে। আকৌ লাইট অফ কৰি কিনে অকণমান টাইম শুবলৈ পাইছিলোঁ তাৰপিছত আকৌ ৰাতিপুৱা মোৰ কাম থাকেই আৰ্লি মৰ্ণিঙৰ পৰা চ' এইখিনি কাম খতম কৰাৰ পিছতহে আৰু অফিচ যাব লগা হৈছে চ' এই লাইফ আৰু এনেকৈ চলিব লাগিব এইটোৱে আৰু তো ঠিক আছে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কিনে ভাল লাগিলে আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ অলম'ষ্ট 1:30 হ'বলৈ হৈছে তো শুই যাম আৰু আমি এতিয়া তো শেষত সকলোকে বৰদিন মানে খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা থাকিলে আৰু লগতে নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ দিলোঁ আৰু দিম বাৰু পিছতো কিন্তু আজি আগতীয়াকৈ দিলোঁ আৰু 5 দিন আগতে তো এইটোৱে আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল লাগিলে দিনত একো কেপচাৰ কৰা নহ'লে দিনত একচুৱেলি ময়ো অকণমান ব্যস্ত আছিলোঁ মাৰ লগত এইটো কাৰণে সঁচাকৈ ব্যস্ত আছিলোঁ মই 4টামান বজালে মাৰ লগত কিবা কিবি কাম কৰি আছিলোঁ সেইটো কাৰণে চব সময়তে কেমেৰাটো কেৰি কৰি থকা মানে একদম নতুন হয় ন তো এইটো কাৰণে অকণমান অসুবিধা হয় লাহে লাহে জানিম আৰু সেইটোৱে তো এইটো কাৰণে চব কেপচাৰ কৰা হোৱা নাছিলে তো এইটোৱে আশা কৰিলোঁ ভাল লাগিছে যদি ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিলে তো লগ পাম আপোনালোক সকলোকে আৰু এটা নতুন ব্লগত তেতিয়ালৈকে সকলো ভালে থাকিব কুশলে থাকিব তো till then bye bye Good and night. please subscribe our channel ভালকে কৈছোঁ এবাৰ ঠিক আছে Bye গুড bye. নাইট